हेलो गाइस माय यूट्यूब चैनल बसंत ब्लॉग्स আজি অলপ নাওখন লৈ ঘূৰিও বিলখনত ৰাতিপুৱা ভাগত আপোনাৰ নাওত উঠি নাও চলাই বহুত ভাল লাগে আৰু বহুত চৰাই আহে ইয়ালে নৱেম্বৰ ডিচেম্বৰ বহুত চৰাই দেখিবলৈ পোৱা যায় আপোনাৰ এতিয়া বৰ্তমান হৰালি হাঁহ আৰু পানী কাউৰী আৰু কাং চৰাইটো আছে আপোনালোকে যদি সেই চৰাইকেইটা দেখাব চেষ্টা কৰি আছো পাওনে নাপাও বিচাৰি ভিডিওটো হেফালে চাই থাকিব আজি বৰষুণ আহিব চাগে অলপ দিনটো বহুত এন্ধাৰ হৈছে ভাল লাগে কেতিয়াবা এনেকৈ বিলৰ মাজত ঘূৰি আৰু চৰাইবিলাক চাই কিনে ভাল লাগে ইফালে এটা চৰাই আছে এইটো চাইডে এটা চৰাই আছে এইটো চাইড দেখা দিয়া চৰাইটো উৰি গ'ল বিষয়ে কিছুমান মানুহে জানে আৰু কিছুমান মানুহে নাজানে ময়ো বিশেষ ইমান নাজানো কিন্তু মই আপোনাৰ আমাৰ চান্দুবি এৰিয়াত যিবিলাক বয়সস্থ মানুহ আছে বা গুণী জ্ঞানী মানুহ আছে সেইবিলাকক মই সুধিছিলোঁ যে চান্দুবিনো কিয় কয় আৰু সিহঁতে কৈছিল যে চান্দুবি এইটোৰ কাৰণে কয় 1897ৰ ভূমিকম্প নোহোৱাৰ আগতে ইয়াতে খাচী মানুহ 5জন বসবাস কৰি থকা বুলি কয় আৰু সেই খাচী 5জনে এটা ধৰ্ম লৈছিলে অবলে সিহঁতৰ খাচী ভাষাত 1 2 3 4 5 টোক চান বুলি কয় উই আৰ লাই চাউচান এইটো 1 2 3 4 5 আৰু সিহঁতে এটা ধৰ্ম লৈছিলে অবলে সেই খাচী 5জনে এটা ধৰ্ম লৈছিলে অবলে ধৰ্ম সেই অবলেটোক ডুবি বুলি নামকৰণ কৰি লৈছিল বুলি কয় আৰু কিছুমানে আপোনাৰ বেলেগ ধৰণে কয় যে সূৰ্যটো ডুব যোৱাৰ কাৰণে ইয়াক চান্দুবি বুলি কয় কিন্তু কিমান দূৰ সত্য কিমান দূৰ অসত্য মই ভালকৈ ক'ব নাজানো যিখিনি বয়সস্থ মানুহে কৈছে যিখিনি গুণী জ্ঞানী মানুহে কৈছে মই সেইটোৱে আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ এইখিনি চাই লওক ইয়াৰ এইখিনি পিটুনি বুলি কওঁ আমি এই পিটুনিবিলাক আপোনাৰ এই ঠাইৰ পৰা বহুত দূৰত গুচি যায় বতাহত আমি বৰ্তমান চৰাই বিচাৰি আছোঁ কিন্তু চৰাই বিচাৰি পোৱা নাই কাৰণ কিয় আমি খুব ৰাতিপুৱা আহিব লাগিছিলে কিন্তু আমাৰ অহাওতে 8টামান বাজিল নেকি 8টামান বাজিল সেইটো কাৰণে আমি চৰাইবিলাক পোৱা নাই বিচাৰি এতিয়া উৰি গ'ল একচুৱেলি ৰাতিপুৱা 4-5টামান বজাত আহিব লাগে নাৱত বুটিং কৰি বিলত তেতিয়াহে চৰাইবিলাক দেখি পোৱা যায় এতিয়া গ'ল চাগে ক'ৰবাত কৰি তথাপিও চেষ্টা কৰিছোঁ অলপ কিমান দূৰ পাৰোঁ এটা গানকে গাই দিওঁ অলপ নাও চলাই লুই তোৰ চাপুৰি কৰে নাউৰিয়া বালি ভাতে ৰান্ধি খাই হাউদৰ ডিঙৰা বগা পাৰে তৰা উজনি দেখলৈ যায় লুই তোৰ চাপুৰি কৰে নাউৰিয়া বালি ভাতে ৰান্ধি খাই হাউদৰ ডিঙৰা বগা পানে তৰা উজনি দেখলৈ যায় উজনি দেখলৈ যায় এইখন পাহাৰৰ পৰা কেতিয়াবা হাতী 120-130টা হাতী নামি আহে গতিকে নামি অহাৰ কাৰণটো হ'ল ইয়াৰ লেকত আপোনাৰ পানীৰ তলত ইয়াৰ ঘাঁহনি এটা আছে ঘাঁহনিটো এইটো ঘাঁহনিটো খাবৰ কাৰণে আহে ইয়াৰ লগতো আৰু মিছা মাছ আপোনালোকে চিনি পায়নে মিছা মাছো ইয়াৰ লগতে থাকে মিছা মাছ যে এইটো খাই ভাল লাগে আজি আপোনালোকক হয়তো চৰাই দেখাব নোৱাৰিব পাৰোঁ কাৰণ চৰাইবিলাক গুচি গ'ল
আমাৰ গান গাব আপোনালোক দেখাই আছো आजा जिंदगी में तेरे नाम लिख दूं दिल पे तेरे प्यार का पैगाम लिख दूं दिल पे तेरे प्यार का पैगाम लिख दूं आजा जिंदगी में तेरे नाम लिख दूं আমি গান গাম এটা উজ্জ্বলৰ লগত বিলৰ মাজত গান এটা গাম কেনেকা লাগব বা চাই ল'ব আপোনালোকে हाय गुड मॉर्निंग 1 2 3 এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰি দাপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰি দাপোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন আগুলি বাহত বুগলি নাচিছে আগুলি বাহত বুগলি নাচিছে আল ফুল কৈ কহুৱা হালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতৰ সাজোন কাচোন এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন বঢ়িয়া গানটো কেনেকা লাগিল আপোনালোকে জনাব নিশ্চয় কমেণ্ট কৰি জনাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কেনেকুৱা লাগিছে কৈ দিলোঁ উজ্জ্বলে মই নকওঁ আৰু নাই কি মই নকওঁ আৰু আপোনালোকে উজ্জ্বলে কৈ দিল এতিয়া আমি যাওঁ অলপ ধেমালি কৰিলোঁ উজ্জ্বলৰ লগত গানো গালোঁ এতিয়া আপোনাৰ চৰাইবিলাক নাই দেখাব নোৱাৰিলোঁ আপোনালোকক বেয়া নাপাব আপোনালোকে নাও চলাব জানেনে এনেকা মাৰিব যদি এনেকা পুৰা আপোনাৰ নাও চলালে এইবিলাক তাগৰা হৈ যায় এইবিলাক তাগৰা হয় এনেকাকে সময়ত মাত্ৰ এটাই পানী কৰি দেখিলোঁ মাত্ৰ এটাই এইটোৱেই আছিল ভাগ্যত আহি পালোঁ এতিয়া যাব লাগিল পিঠাখন লৈ আনিলোঁ এই ফুলজোপা ইমান ধুনীয়াকৈ ফুলে নহয় এইটো সময়ত ভালেই লাগে চাবৰ কাৰণে